ৰেডিঅ' ষ্টুডিঅ' মূলনি উদ্দেশ্য আপোনালোকে সকলোৰে অৱগত এটা নতুন বিহুগীত আজি মুকলি হৈছে আৰু আমাৰ বাবে গৌৰৱৰ কথা যে অসমীয়া কৃষ্টিৰ ভঁৰাললৈ আজি এক নতুন সম্ভাৰ সংযোজিত হ'ল। তাৰ বাবে আমি প্ৰযোজকসকলে আৰম্ভ কৰি শিল্পী কলা কুশলী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা ডাঙৰ কথা হ'ল আজি আমি অনুভৱ কৰিছোঁ আজিৰ দিনত যিটো বস্তুত আমি বেছি গুৰুত্ব দিব লাগে, সাহিত্য। গীতি সাহিত্য ঋতুব্ৰহৰ দিনত কেনেকুৱা আছিল, কেশৱ মহন্তৰ দিনত কেনেকুৱা আছিল আৰু আজিৰ গীতি সাহিত্যৰ অৱস্থা কি, আমি যদি তুলনা কৰি চাওঁ আমি নিজেই বুজি পাম। গতিকে আমাক গীতিকাৰ লাগে। এগৰাকী নতুনকৈ আমি গীতিকাৰ পাইছোঁ আমাৰ মাজত, স্বপ্নালী বৰা হাজৰিকা। আমি আশা কৰিছোঁ, বহুত আশা কৰিছোঁ। অসমৰ সংগীত বজাৰ এতিয়া টুলুঙা সাহিত্যৰে ভৰ্তি হৈ পৰিলে, যাৰ বাবে উঠি অহা প্ৰজন্মক আমি গীত এটা শিকাবলৈ যাওঁতে সুস্থ সাহিত্যৰ গীতটো তেওঁলোকে নিৰ্বাচন নকৰি টুলুঙা সাহিত্যৰ গীতবিলাকে নিৰ্বাচন কৰা হৈছে। গতিকে সেই যিটো এটা প্ৰক্ৰিয়া চলিবলৈ আৰম্ভ কৰিছে, সেই হ'ল জাতি ধ্বংসৰ এটা প্ৰক্ৰিয়া। গতিকে জাতিটো বচাবৰ কাৰণে আপোনালোকৰ দৰে গীতিকাৰসকল ওলাই আহক আৰু গায়কসকলক খুচি খুচি হাতত এটা গীত তুলি দিয়ক, এইবোৰ গীত গাওক আপোনালোকে। লাগিলে বিনিময়ত আমাক একো দিব নালাগে, অসমৰ সাহিত্যক উন্নত কৰিবৰ কাৰণে ভাল গীত গাব লাগে। এই গীতটিৰ সাহিত্যও মই সুন্দৰ পাইছোঁ। বিশেষভাৱে গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, অসমীয়াত গীতটো যদিও গাইছে, দুয়ো কাষে দুটা জনগোষ্ঠীক সাৱটি ধৰা হৈছে। এফালে বড়ো জনগোষ্ঠী, এফালে মিচিং জনগোষ্ঠীৰ ইয়াত আভাস পোৱা গৈছে। গতিকে এনেধৰণৰ সংমিশ্ৰণ আৰু বন্ধুত্বসুলভ মনোভাৱেৰে যদি আমি কামবোৰ কৰি যাওঁ, নিশ্চয় আমাৰ অসমীয়া সংগীত যথেষ্ট দূৰ আগুৱাবলৈ সুবিধা আছে। আৰু এই গীতটিত যিসকল কলা কুশলী বাদ্যযন্ত্ৰী সকলোলৈকে মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰতিগৰাকী একোগৰাকী পুৰঠ সংগীতজ্ঞ। গতিকে এনে সময়ত বিহুৰ বতৰত বিহুতে আহিবা বুলি আমি বুকুত আঁকোৱালি লৈছোঁ আৰু অসমৰ জনগণকো অনুৰোধ কৰিছোঁ এই গীত শুনক আৰু আঁকোৱালি লওক। ধন্যবাদ।